তো গুড মৰ্ণিং গাইজ আৰু এতিয়া বাজিছে 7টা আৰু আজি মই পুৰা হোটেলত পৰঠা খাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে আজি মই এতিয়া যাই আছোঁ কামাখ্যা গেট। তো কিয় যাই আছোঁ মানে ইমান ৰাতিপুৱা উঠি সকলো দেখা পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ আজি ৰাতিপুৱা উঠিয়ে যি মই মানে আপোনালোকে হোটেলত দেখা পাইছিল। তো মই যাই আছোঁ, এইটো আমাৰ ভাইটি আহি পালে গুৱাহাটী। তো মই যাই আছোঁ এতিয়া বৰ্তমান কি আছিল এখনৰ নাম শ্বহীদ স্মাৰক ক্ষেত্ৰ। এখন আছে বৰাগাঁৱত। তো আমি তালৈকে যাই আছোঁ। তো বলক আমি শ্বহীদ স্মাৰক ক্ষেত্ৰ চাই আহোঁ। তো গাইজ আমি এতিয়া বৰ্তমান জালুকবাৰীৰ ফ্লাইঅভাৰ ক্ৰছ কৰিলোঁ আৰু আমি এতিয়া বৰাগাঁৱৰ ফালে যাত্ৰা আৰম্ভ কৰিছোঁ। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ মানে স্মাৰক ক্ষেত্ৰ। তো গাইজ ফাইনেলি আহি গ'লোঁ স্মাৰক ক্ষেত্ৰ আৰু ভাইটি আছে লগত। তো কেনাই মজা ইয়াৰ বেছি মানে উৎপাতটো। আৰু মা দেউতা আছে মামাহঁতৰ ঘৰত ভূটনাথ। মই যে কৈছিলোঁ আপোনাক কামাখ্যা গেট, তো তাতে আছে মাহঁত। তো ই মোৰ লগত আহিল চাবৰ কাৰণে। বহুত আহিছে মানুহ। তো দেখাই আছোঁ ভিতৰত কেনেকুৱা পৰিৱেশ। আৰু ইয়াতে চাগে টিকট কাটিব লাগিব ফাৰ্ষ্ট, তাৰপিছতহে মানে বাকী চাব পাৰিম আৰু। তো ইয়াৰ মানে উৎসাহটো বেছি আছিলে। কেনেকৈ এতিয়া আহিবাৰটো বহুত মন। তো গাইজ এইটোৱে হ'ল স্মাৰক ক্ষেত্ৰ, শ্বহীদ স্মাৰক ক্ষেত্ৰ। তো ইয়াতে বহুত পৰিভ্ৰমী চৰাই আহিছে। মানে এই কি ক'ম আৰু এইবিলাক চাওক। হাৰগিল্লা আমাৰ ভাষাত, নলবেৰীয়া ভাষাত হাৰগিল্লা বহুত আহিছে চাওক এইবিলাক। আৰু এইটো হ'ল মেইন মালটো চাই লওক। মানুহ বহুত আছে, বহুত নাই গধূলি আহিব এতিয়া, বহুত ৰ'দ দি আছে না। তো এতিয়া অলপ কম আছে মানুহ। ভিউজটো চাওক না, ক্লাছ এটা। তো ভিতৰত যাওঁ, ভিতৰত যাই চাই আছোঁ। তো গাইজ আমি ভাবিছিলোঁ যে মা দেউতাকো লৈ আহিম, কিন্তু এই দেউতা আৰু মায়ে অলপমান মানে ভাল নাপালে আৰু আহিব। তো দুইজন আহি গ'লোঁ। আৰু চাইডে চাইডে এইবিলাক ফুল কিবা কিবি গছপুলি ৰুই থৈ দিছে, মজা আৰু বহুত ৰ'দ গাইজ। তো গাইজ ইয়াতে বহুত পৰিভ্ৰমী চৰাই আহিছে, মানে কি ক'ম আৰু আপোনালোকে দেখা পাব এইফালে ইমান চৰাই আছে, মানে হাজাৰ হাজাৰ চৰাই আছে। আৰু ই আছে মোৰ লগত, ফটো চটো শ্বুট কৰি আছোঁ। চৰাই চাওক নাই, বাপৰে বাপ। এই সেইখিনিততো আপোনালোকে দেখা পাব এইবিলাক গোটেই চৰাই চব হাৰগিল্লা। আৰু এইফালে ডাউক আছে, ডাউক পানী কাউৰী মজা। আৰু এই ভিউজটো চাওক। তো গাইজ যোনে যোনে আহিছেতো বহুত আমাতকৈ আগতে বহুত ফিল্ডটো পালে। তো আমি আজি ফিল্ডটো ল'ব আহিছোঁ। কি ভিউজ মানে চাওকচোন, ক্লাছ। আৰু মা দেউতাহঁতে মিছ কৰিব, ভিডিঅ'টো চাই আছে যদি বহুত মিছ কৰিব মানে। গাইজ এতিয়া ভিতৰৰ পৰিৱেশ দেখাম, ভিতৰত কেনেকুৱা চাই লওক কেনেকুৱা। তো ইয়াতে যিমান আমাৰ অসমৰ শ্বহীদ আছে, দেশৰ হকে প্ৰাণ দিছে, তো সেইসকলৰ ইয়াতে মানে স্মৃতি ৰাখি থোৱা হৈছে। তো মই জুবিনদাৰটো বিচাৰি আছোঁ।
বহুত শ্বহীদ আছে আৰু গাইজ তাতে প্ৰতিমূৰ্তিবিলাক মানে তাতে দেখা পাব আপোনালোকে নামবিলাক আৰু ইয়াতে প্ৰতিমূৰ্তিবিলাক আছে এইফালে মই বেক কেমেৰা কৰি দেখাই আছোঁ বাৰু শহীদ প্ৰণাম তোমাক শহীদ তো গাইজ কি ক'ম আৰু ইয়াতে যিমান আমাৰ অসমৰ শ্বহীদ আছে তো সকলোৰে প্ৰতিমূৰ্তি ৰাখিছে ইয়াতে সংৰক্ষণ কৰি কিমান ধুনীয়া এটা কথা চাওক অসমৰ কাৰণে এইটো গৌৰৱ কি ক'ম আৰু ইয়াতে নামবিলাক আছে আৰু মই অলপ আগত কোৱাটো মোৰ ভুল হৈছে মানে ইয়াতে নামো আছে প্ৰতিমূৰ্তিও আছে কিন্তু তলত যিখিনি আছে সেইখিনি কোনে কি কামৰ কাৰণে মৃত্যু সাৱটি ল'বলগীয়া হৈছে তো সেইখিনি তলত লিখা আছে ইমান মানুহ আমাৰ অসমৰ শ্বহীদ হৈছে কি ক'ম মানে বহুত এটা দুখৰ বিষয় কিন্তু উপায় নাই আৰু মই ভিডিঅ' বনাই আছোঁ যদিও মোৰ মনটো বহুত আজি বেয়া লাগি আছে কোনোবাই মানে ইণ্ডিয়ান আৰ্মিত জইন কৰি মৃত্যুবৰণ সাৱটি লৈছে কিছুমানে স্বাধীন কৰিবৰ কাৰণে আমাৰ ভাৰতক তেখেতসকলেও আজি ইয়াতে আছে কি ক'ম আৰু উপায় নাই আৰু মানে তো গাইজ কি ক'ম আৰু মানে আমাৰ অসমৰ যিমান শ্বহীদ আছে মানে ইণ্ডিয়ান আৰ্মি হওক বা যিসকল আমাৰ দেশৰ কাৰণে প্ৰাণ ত্যাগ কৰিছে তো যিমানখিনি আছে সকলোৰে মানে ইয়াতে প্ৰতিমূৰ্তি মানে ৰাখিছে আৰু সংৰক্ষণ কৰি তো চেলুট ইয়াতকৈ আৰু ক'ব লগা একো নাই বহুত বেয়া লাগে ইয়াতে আহিলে মনটো তো যিসকলে আহিছেতো এই ফিলটো পাইছে তো যিসকলে অহা নাই আহক এবাৰ ইয়াতে আপোনালোকে আহক চাই লওক কেনেকুৱা লাগে আপোনালোকৰ মনৰ ফিলিংছটো ক'ব আৰু যিসকলে আহিব বাকী আছে তো সেইসকলে কমেণ্টত জনাব যে কেনেকুৱা লাগিছে আমাৰ অসমৰ ইমানখিনি শ্বহীদ ইয়াতে সংৰক্ষণ কৰা হৈছে তো আপোনালোকে কমেণ্টত জনাওক আপোনালোকৰ মনৰ ভাৱ কি আৰু আহক সকলোৱে মই সেইটোৱে বিচাৰোঁ সকলোৱে অহাটো বিচাৰোঁ এইটো এটা ডাঙৰ কথা যে ইয়াতে নামৰ লগতে নিজৰ গাঁও প্লাছ আপোনাৰ একদম চুপা হিচাপে দিয়া আছে গাঁও জিলা চব অল এভৰিথিং দিয়া আছে গোটেইখিনিতে আপোনালোকে দেখা পাব যিমানকেইটা ইয়াতে মূৰ্তি সংৰক্ষণ কৰি ৰাখিছে মূৰ্তি বুলি ক'বলৈ মোৰ বেয়া লাগিছে আজি উপায় নাই আৰু কি কৰিম তো নাম্বাৰটো নাই বাৰু নাম্বাৰ মানে ইয়াতে প্ৰতিমূৰ্তিৰ নাম্বাৰ এইটো মানে চিৰিয়েল নাম্বাৰ প্ৰতিমূৰ্তিৰ কিমান নম্বৰত কোন আছে তো সেইটো এটা হিচাপ কৰি ৰাখিছে আৰু উপায়টো নাই আৰু ইমানখিনি তো নীলকণ্ঠ বৰা ওপৰত নীলকান্ত বৰা ওপৰত আৰু এইফালে আছে আমাৰ বেদেলা বৰদলৈ তো আমি এইবিলাকৰ নামেই শুনা নাছিলোঁ তো আজি ফাৰ্ষ্ট টাইম দেখা পাইছোঁ এতিয়া হেমচন্দ্ৰ বৰদলৈ সঞ্জয় বৰা তেখেত কিহৰ কাৰণে মৃত্যুবৰণ কৰিছে নাজানো কিন্তু আমাৰ দেশৰ হকে মৃত্যুবৰণ কৰিছে তো এইবিলাক মানুহক আমি চেলুট কৰিব লাগিব আজি নহয় সদায় চেলুট কৰিব লাগিব এই পৃথিৱী যিমান দিনলৈকে থাকে আৰু সিমান দিনলৈকে আমি চেলুট কৰি থাকিব লাগিব তো গাইজ তলৰখিনি দেখা পালে তো এতিয়া আমি ওপৰত দেখাম ওপৰত কি আছে চাই লওঁ বলক ওপৰত কি আছে চাই লওঁ তলত বাৰু এইখিনি আমাৰ শ্বহীদসকলৰ প্ৰতিমূৰ্তি সংৰক্ষণ কৰি ৰাখিছে তো ওপৰত কি ৰাখিছে আমি এবাৰ চাই লওঁ আপোনালোককো দেখাম বলক তো গাইজ ওপৰত বিশেষ চাব লগা একো নাই মানে ইয়াতে এনে আৰু এইটো ফ্ল'ৰ এনে ৰাখিছে পিছত হয়তো কিছুমান বস্তু সংৰক্ষণ কৰিব এইটো মই নাজানো ভালকৈ তো ইয়াতে বৰ্তমান একো নাই ওপৰৰ ফ্ল'ৰত ইয়াতে অলপমান হাঁহি ধেমালি কৰিব পাৰে আৰু এইটো কিবা এটা সুৰংগ টাইপ আছে সুৰংগ টাইপটো মই চাই লওঁ কি আছে ভিতৰত গাইজ মই ভাবিছিলোঁ যে এইটো সুৰংগ টাইপ কিবা এটা আছে তো একো নাই ইয়াতে তো এইটো এনেই বনাই থৈছে আৰু বাকী ইয়াতে ওপৰৰ ফ্ল'ৰততো চাব লগা বিশেষ নাই আমিতো দেখা নাই তো দেখিছা একো নাই গাইজ ওপৰত এনে টাইম পাছ আৰু এই চব মানুহে ফটো চটো উঠি আছে আৰু ফটোশ্বুট ইয়াতকৈ ওপৰতো আছে এটা ফ্ল'ৰ এইটো দেখিছে তো সেই ফ্ল'ৰটোত আমি যাই থাকিম যিমান আছে ওপৰত চাই লওঁ কি আছে ওপৰত তো গাইজ আমি ভাবিছিলোঁ যে ওপৰতো যাব পাৰি চাগে এই ওপৰত আৰু তো ওপৰত যাব নোৱাৰি বৰ্তমান কিবা কাম চলি আছে
চাগে আৰু মই নাজানো ইমান ভালকৈ তো ওপৰৰ পৰা এটা ভিউ দেখাই আছোঁ তলৰ সেইটো চাই লওক শহীদ প্ৰণাম তোমার তো গাইজ যিহেতুকে ওপৰত যাব নোৱাৰি তো আমি তলত যাওঁ ডাইৰেক্ট আৰু তলত গৈ বাহিৰত কিবা বেলেগ ভিউ আছে নেকি চাওঁ আৰু আপোনালোককো দেখাম তো বলক তললৈ যাই আছোঁ এতিয়া ওপৰত যদিকে যাবই নোৱাৰি আৰু কি ক'ম আৰু আমাৰ মানে শ্বহীদসকলৰ কিহৰ কাৰণে কোনে মানে শ্বহীদ হৈছে তো সেইটো ইয়াতে লিখাই আছে আহিলে মানে চাব পাৰিব তো গাইছ ইয়াতে মামা আৰু নৰেন্দ্ৰ মোদীৰো ফটো লগাই আছে কিন্তু মামা আৰু নৰেন্দ্ৰ মোদীটো শ্বহীদ হোৱা নাই কিহৰ কাৰণে লগাই আছে মই এবাৰ চাব লাগিব বাৰু তো গাইজ ভিতৰত বেলেগ আৰু চাবলগীয়া নাই সেইখিনিয়ে আছিলে তো এতিয়া আমি বাহিৰত ওলাই আহিলোঁ তো বাহিৰত ওলাই আহিলোঁ যেতিয়া আমি যাব লাগিব আৰু জোতা চেণ্ডেল চব খোলাই আছে পূৰা খালী ভৰি আছোঁ আৰু এইখন গেট আপোনালোকে এইফালেদি সোমাব লাগিব তো এইখিনিয়ে আৰু এইটো তো গাইজ মোৰ এটা বিৰাট ডাঙৰ প্ৰব্লেম হৈ আছে কি ক'ম আৰু মানে ই হাঁহি আছে কিন্তু মোৰ বস্তুটোতো বুজি পোৱা নাই মই তাতে চিকিউৰিটি এটাক সুধিলোঁ যে মানে টয়লেট কোনফালে আছে তো মোক দেখাই দিছে এইখন মানে কেণ্টিনৰ ভিতৰত টয়লেট আছে আৰু সেইটো আছে এই তাতে এইটো চাওক এনেকুৱা লাগিছে না মোৰ আৰু গাইছ ইয়াৰে আপোনালোকক যিখিনি আছিল গোটেইখিনি দেখালোঁ ইয়াতে দেখাব লগা বাকী থাকিল মানে কেণ্টিনখন তো কেণ্টিনখন চাই লওক মই দেখাই আছোঁ তো য'ত মই ফ্ৰেছ হ'লোঁ মানে তো এইফালে টয়লেট আছে আপোনালোকে সেইফালৰ পৰা আহিব লাগিব সেইফালৰ পৰা আহিলে ইয়াতে টয়লেট আছে কেণ্টিনত আৰু তো এখন কেণ্টিন তো এইখন কেণ্টিনখনৰো মানে ভাইবছটো ভাল পাব আৰু আহি চাই লওক এবাৰ মই বেক কেমেৰাৰে দেখাই দিছোঁ গোটেইখিনি তো গাইছ ইয়াৰে এইখন কেণ্টিন আপোনালোকে আহিলে ইয়াতে কিবা কিবি খাব পাৰিব আৰু এইফালে চকী টেবুল পাৰাই আছে আৰু ইয়াৰ পৰাও মানে ভিউজটো চাওক না কেণ্টিনৰ পৰা মজা আৰু এইটো চাওক এইফালৰ পৰা আপোনালোকে ভিউজটো ধুনীয়া পাব এইফালে গাড়ী চাড়ী ৰখাই আছে কিবা কিবি কাম চলি আছে গোটেই কমপ্লিট হোৱা নাই বাৰু বাকী এইফালে টেবুল চেয়াৰ পাৰাই আছে আপোনালোকে আহি কিবা কিবি খাব পাৰিব এইখনে হ'ল কেণ্টিন আৰু ইয়াতে আপোনালোকে ফ্ৰেছ হ'ব পাৰিব ৱাছৰুম আছে বইজ গাৰ্লছ গোটেইখিনি ৱাছৰুম পাই যাব আৰু আমাৰ স্মাৰক ক্ষেত্ৰটো আছে তাতে তো এইখিনি ডিষ্টেঞ্চ এনেকৈ ঘূৰি আহিব লাগিব আপোনালোকে তো এইখন কেণ্টিন বাইদেউ কেণ্টিনখন বন্ধ আছে নেকি আজি তো দৰ্জাটো ক্ল'জ আছে যে ইয়াতে কি খানা পায় তো ইয়াতে মেনু আছে মেনুখন মই চাই লওঁ এবাৰ কি খানা আছে ইয়াতে তো এইখন মেনু ইয়াতে আপোনালোকে পাও ভাজি পাই যাব প্লাছ প্লেন ডোচা মছলা ডোচা বাটাৰ ডোচা চীজ বাটাৰ মছলা ডোচা চীজ ডোচা চাওমিন পাপৰি চাট টি এণ্ড কফি তো এইখিনি আপোনালোকে এভেইলেবল পাই যাব ইয়াতে তো বাইদেউসকল আপোনালোকে থাকে ন ইয়াতে কেণ্টিনত আৰু পিঠা চাহ এইটোৱে আউট অফ মেনু আপোনালোকে পিঠা চাহ পাই যাব তো আহক ইয়াতে ধুনীয়া লাগিছে আহি প্লেচটো ধুনীয়া আৰু ইয়াতে মানে আপোনালোকে যিহেতুকে খোৱা লোৱা সকলোখিনি ব্যৱস্থা পাই আছে আৰু কেণ্টিনখন ইমান ধুনীয়া তো আহক এবাৰ ভিজিট কৰক চাই লওক ভাল পাব যিসকলে অহা নাই সেইসকলে এবাৰ আহক তো গাইছ আপোনালোকে যে এই স্মাৰক ক্ষেত্ৰটো দেখিছে তাৰ মানে লেফ্ট চাইডে আৰু এইটো আপোনালোকে এটা মানে পুখুৰী টাইপত দেখিছে আৰু সৰু এইটো পুখুৰী টাইপে হয় তো সেইফালে এখন ষ্টেডিয়াম বনাইছে তো সেই ষ্টেডিয়ামখনৰ পৰা চাগে ইয়াতে কিবা ৱাটাৰ শ্ব' টাইপৰ দেখাব বা কিবা লাইটিং টাইপৰ হওক যি আৰু মই নাজানো ভালকৈ কি দেখাব তো সেইফালে এখন ষ্টেডিয়াম বনাই আছে সেই ষ্টেডিয়ামখনৰ পৰা আপোনালোকে চাব পাৰিব গোটেই কমপ্লিট হোৱা নাই মানে এতিয়াও কমপ্লিট হ'ব বহুত বাকী আছে তো এই গোটেই স্মাৰক ক্ষেত্ৰখনৰ এবাৰ ভিউটো চাই লওক
তো গাইজ ইয়াৰে দাদা এজনে ভাল কথা এটা ক'লে, মানে বাহিৰত যিখিনি গাড়ী পাৰ্কিং কৰিছে এইবিলাক গোটেই ৰাস্তাই পাৰ্কিং কৰিছে, তো ভিতৰত মানে পাৰ্কিং এভেইলেবল আছে, মিনিমাম 1000 গাড়ী পাৰ্কিং হৈ যায়। তো আপোনালোকে ভিতৰত পাৰ্কিং কৰক। তো বাহিৰত এনেকৈ পাৰ্কিং কৰিলে মানে তেখেতসকলৰ অসুবিধা হয় অলপ, বা ইয়াৰে যিখিনি মানে স্থায়ী মানুহ আছে সেইখিনিৰ অলপ প্ৰব্লেম হয়। তো আপোনালোকে বাহিৰত পাৰ্কিং কৰাতকৈ ভিতৰত পাৰ্কিং কৰিব পাৰে। ভিতৰত এভেইলেবল জেগা আছে। তো এইখিনি মই আপোনালোকক মোৰ ভিডিঅ'ৰ মাধ্যমেৰে জনালোঁ। বাকী টিকট কাউণ্টাৰ বুলি এটা লিখা আছে, কিন্তু টিকট কেতিয়াৰ পৰা দিয়ে সেইটো আমি নাজানো ভালকৈ। কিন্তু যিহেতুকে এইটো আমাৰ অসমৰ বা ভাৰতৰ শ্বহীদ স্মাৰক ক্ষেত্ৰ, তো এইটোত টিকট ল'ব নালাগে মোৰ মতে। আৰু মোৰ ছাজেশ্যন মতে এইটো টিকট ল'ব লগা বস্তু নহয়। সকলোৱে আহি ফ্ৰীতে যাতে চাব পাৰে আমাৰ অসমত বা ভাৰতত কিমানখিনি শ্বহীদ হৈছে মানুহ দেশৰ হকে। তো সেইটোৱে আৰু। তো গাইজ আজি ভিডিঅ'টো এইখিনিয়ে আছিল। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু যিসকলে অহা নাইতো মই ইনভাইট কৰিছোঁ, আহক, সকলোৱে ভাল পাব ইয়াতে। তো এইটো মোৰ ভাইটি, আৰু এইফালে আছে আমাৰ স্মাৰক ক্ষেত্ৰ। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু ভিডিঅ'বিলাক আপোনালোকে কমেণ্ট নকৰে, প্লিজ কমেণ্ট কৰি দিব এটা এটা। যদি ভাল পাইছে ভাল বুলি দিব, যদি বেয়া পাইছে বেয়া বুলি দিব, কিন্তু কমেণ্ট এটা কৰিব। তো বাই বাই আজিলৈকে।